আপুনি যদি এজন মা বা দেউতাক হয় তেন্তে আজি এই ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ আজি মই আপোনালোকক এনে কেইটামান কথা ক'ম যিবোৰ যদি আপুনি আজিয়ে নিজৰ সন্তানক কয় তেন্তে তেওঁৰ ভৱিষ্যত অধিক শক্তিশালী হ'ব, আত্মবিশ্বাসী হ'ব আৰু দায়িত্বশীল হ'ব। নমস্কাৰ বন্ধুসকল, আমাৰ সন্তানক আমি বহুত ভাল পাওঁ, কিন্তু বহু সময়ত ব্যস্ততা, লাজ বা অৱহেলাৰ বাবে কিছুমান অতি গুৰুত্বপূৰ্ণ কথা তেওঁলোকক কোৱা নহয়। অথচ এই কথাবোৰেই জীৱনৰ বহুত ডাঙৰ ভুলৰ পৰা তেওঁলোকক বচাব পাৰে। আজিৰ ভিডিঅ'ত এনে 5টা কথা শিকিম যিবোৰ প্ৰতিজন মাক দেউতাকে নিজৰ সন্তানক নিশ্চয় কোৱা উচিত। 1 নম্বৰ, যেই নহওক সত্য কথা মোক ক'বা। সন্তানক বুজাই দিয়ক, যদি তেওঁ ভুল কৰে কেতিয়াবা ভয় নকৰি আপোনাক সকলো কথা ক'ব পাৰে। ভুলৰ বাবে বকনি হ'ব পাৰে, কিন্তু মিছা কথাই বিশ্বাস নষ্ট কৰে। ঘৰখনত এনেকুৱা হওক য'ত সন্তানৰ বাবে সত্য কোৱা সহজ হয়। 2 নম্বৰ, যে জীৱনত কেতিয়াও নিজৰ আত্মসন্মান হেৰুৱাব নালাগে। মানুহক সন্মান কৰিবা, কিন্তু নিজৰ সন্মান বিসৰিব নালাগে। য'ত অপমান, অন্যায় বা বেয়া ব্যৱহাৰ থাকে তাত চুপচাপ বহি থকাটো সমাধান নহয়। নিজৰ মূল্য বুজিবলৈ শিকক। 3, ভুল মানুহৰ হয়, কিন্তু সেই ভুলৰ পৰা শিক্ষা লোৱাতেই সফলতা। পৰীক্ষাত কম নম্বৰ আহিল, কোনো কামত বিফল হ'ল, এইবোৰে জীৱনৰ শেষ নহয়। প্ৰতিটো বিফলতাই নতুন শিক্ষা দিয়ে। যিয়ে পুনৰ চেষ্টা কৰে সেয়েহে এদিন সফল হয়। 4 নম্বৰ, যে মাক দেউতাক সদায় তোমাৰ লগত আছে। সন্তানে জানিব লাগে যে যিকোনো সমস্যা, ভয় বা